Hello everyone, মই নিশিতাই মোৰ অনলাইন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছে আমাৰ ইয়াত মহাৰা, তাতে মই নাচিম বুলি ভাবিছো। ৰাধা আমাৰ ভণ্টিয়ে কৃষ্ণ নাচিব। এতিয়া আমি যাম ভণ্টিৰ ড্ৰেছ আনিবলৈ, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু আজি মোৰ মেকআপো আছে 5টা, গতিকে কেনেকৈ কি কৰোঁ, মই কেনেকৈ ওলাওঁ, ভণ্টিক কেনেকৈ উলিয়াওঁ, আপোনালোকে লাষ্টলৈকে চাই। মই ড্ৰেছ আনিবলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। মই আহি ৰাস্তাত ৰখি আছোঁ, পাপাহঁত অহাই নাই। এয়া আমি গাড়ীত উঠি ল'লোঁ। এইফালে মা, জেঠাই, পাপা, ভণ্টি। এয়া আহি আমি ড্ৰেছ ভাণ্ডাৰ পাই গ'লোহি। আমাৰ জেঠাই ছোৱালীৰ ঠেহ লাগি আছে, সেইকাৰণে দুইজনী গাড়ীত বহি আছোঁ। মাহঁত গ'ল ড্ৰেছ আনিবলৈ। চাইডে ফালে ইমান মৰম লাগিছে চাওঁ পুতলাটো তাই মানে আমাৰ ঘৰত আছিলে, সেইকাৰণে তাই কাপোৰ নাছিলে। এতিয়া মানে ঘৰত পিন্ধা কাপোৰ পিন্ধি আহিলে কাৰণে তাই ওলাই নাযায়, গাড়ীত বহি আছে। সেইটো কাৰণে ঠেহ লাগি পেলাই, সেইটো কাৰণে ময়ো লগতে বহি আছোঁ। আমি ড্ৰেছ লৈ ঘৰ আহি পাই গ'লোহি। এতিয়া মই এয়া আল্টা লগাই আছোঁ ভৰিত, কাৰণ মানে ওলাই কৰি হোৱাৰ পিছত টাইমেই নহয়, সেইটো কাৰণে এতিয়াই লগাই থৈছোঁ ধুনীয়াকৈ। এয়া আল্টা লগাই আছোঁ ভৰিত। এতিয়া বাজিছে 3:30। ভাবিছোঁ মই ফাৰ্ষ্ট তেতিয়াৰ পৰা অলপ ওলাই থাকোঁ, কাৰণ আজি মোৰ 5টা মেকআপ আছে, সেইকাৰণে পিছত মই ওলাবলৈ টাইমেই নাপাম। গতিকে মই নিজে ওলাই লোৱাটো ভাল। ফাৰ্ষ্ট নিজে মুখখন কৰি ল'ম, বাকীখিনি পাছত কৰিম। তাৰপিছত তেতিয়া এইকেইটা মেকআপ মই কৰিব পাৰিম। চ' এতিয়া মই কৰি থাকোঁ, আপোনালোকে চাই থাকক। এতিয়া মইশ্চাৰাইজাৰ সানি লওঁ ফাৰ্ষ্ট। এয়া মই নিজৰ আধা মেকআপ কৰি ল'লোঁ, আৰু বহুতখিনি বাকী আছে, মানে আগতীয়াকৈ নিজৰ অলপ কৰি লৈছোঁ। তাৰপিছত এতিয়া এয়া ভণ্টি বহি আছে, ভণ্টি কৃষ্ণ মেকআপ কৰি লওঁ। তাৰপিছত এইকেইটাও আহিবই, এতিয়া আপোনালোকক দেখাই আছোঁ। এয়া হৈছে মোৰ ছেকেণ্ড মেকআপ কৃষ্ণৰ। হাই কৈ দে। আৰু এয়া থাৰ্ড, এয়া চাহ খাই আছে, এয়া ৰখি আছে মানে লাইনত। এয়া আমাৰ সৰু কৃষ্ণ আহি পাই গ'লহি। বোলো হাই কৈ দিয়া। সেইদিনাখনিও নাচিছিলে, আজিও নাচিব কৃষ্ণ। এইকেইটা উলিয়াই লওঁ। ফাইনেল লুকৰ ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ফটোৱে দি দিছোঁ। এয়া হৈছে মোৰ কৃষ্ণ লুক 3টা। এজনী মোৰ ভণ্টি আৰু এইজনী হৈছোঁ মই। কেনেকুৱা লাগিছে জনাব দেই। আৰু এইজনী বা এজনী লাষ্টত মেকআপ কৰিছিল, আৰু এইজনী মোৰ জেঠাইৰ ছোৱালীজনী। এয়া আমাৰ ভণ্টিহঁতে নাচি আছে কৃষ্ণ, আপোনালোকে উপভোগ কৰে। এতিয়া বাজিছে 1টা। আমি ৰাসৰ পৰা আহি পাই গ'লোহি। অৱস্থা দেখিছেনে? ৰাসত ভালকৈ ভিডিঅ' বনোৱা নহ'লে, ক্লিপকেইটা শ্বেয়াৰ কৰিছোঁৱেই। কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া মই আধা খুলি লৈ নাচ খুলি আজিলৈ ইমানেই। এতিয়া